নমস্কাৰ স্বাগতম জনাইছো ডিজিটেল ফ্যাক্টৰ অন্য এটা ভিডিও লৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো ভাৰতৰ 10খন আটাইতকৈ ধনী চহৰৰ বিষয়ে আৰু এই 10খন বা এই চহৰ কেইখনৰ লিষ্টত কোন চহৰৰ নাম বা কোন ঠাইৰ নাম আছে আজি আপোনালোকক সম্পূৰ্ণভাৱে এই ভিডিওটোত জনাম গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো নতুনকৈ সোমালে সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিব একেবাৰে নাপাহৰিব আৰু আপোনালোকে লাষ্টত জনাব যে আপোনাৰ মতে কোনখন ঠাই বা কোনখন চহৰ এক নম্বৰত হ'ব লাগিছিল তেনেহলে বলক আজি ভিডিওটো আৰম্ভ কৰো Number 10 Number 10ত আছে বিশাখাপট্টনম নামৰ চহৰখন ভাৰতৰ 10ম ধনী স্থান অৱশ্যে অহা কেইবছৰমানৰ ভিতৰত এই চহৰখন তললৈ নামি যোৱাৰ অসম্ভৱ নহয় কিয়নো একাদশ আৰু দ্বাদশ আৰু ত্ৰয়োদশ স্থান দখল কৰা চহৰবোৰ উৎকৃষ্টভাৱে বৃদ্ধি পাইছে Number 9ত আছে চুৰাট গুজৰাটৰ আন এখন চহৰ আৰু এই ঠাইখন ভাৰতৰ আটাইতকৈ ধনী চহৰবোৰৰ ভিতৰত এখন যিকোনো ব্যক্তিয়ে এই স্থানলৈ গলে লোকসকলে ইয়াক এখন সমৃদ্ধ চহৰ বুলি ক'বলৈ বাধ্য হৈ পৰে যদিও বহুতে ইয়াক ভাৰতৰ শীৰ্ষ 10টা ধনী স্থানৰ ভিতৰত থকাৰ বিষয়ে অৱগত নহয় Number 8ত আছে আহমেদাবাদ গুজৰাটৰ ৰাজধানী আছিল যদিও ই এতিয়াও সেই ৰাজ্যৰ সৰ্ববৃহৎ চহৰ হৈ আছে 2011 চনলৈকে এইটো কোৱা হৈছিল যে সেই ঠাইখনৰ 6 নিযুতৰো অধিক লোক আছে আহমেদাবাদ 6খন ভগ্নী চহৰো আছে বুলি কোৱা হয় Number 7ত আছে পুনে Number 7ত থকা ঠাইখনৰ নাম হৈছে পুনে যদিও মুম্বাই মহাৰাষ্ট্ৰৰ আটাইতকৈ ধনী স্থান হ'ব পাৰে ই ৰাজ্যখনৰ একমাত্ৰ অতি সমৃদ্ধ স্থান নহয় পুনে ৰাজ্যখন আন এখন অতি ধনী চহৰ এই চহৰখনত হিন্দু ধৰ্মৰ অধিপত্য আছে আপুনি ভাৰতৰ ভিতৰত বা বাহিৰত যতেই নাযাওক কিয় ধেমালি কৰিবলৈ আগ্ৰহী ব্যক্তিৰ বাবে এই ঠাইখন অতি উৎকৃষ্ট স্থান বুলিও কোৱা হয় Number 6ত আছে হায়দৰাবাদ ভাৰতৰ এক অতি সুন্দৰ ঠাই কিন্তু কেৱল সেয়াই নহয় ই এখন সুন্দৰ সমৃদ্ধি চহৰো হয় চহৰখন এখন অত্যন্ত জনবসতিপূৰ্ণ ঠাই যদিও ইয়াৰ জনবসতি মুম্বাই আৰু নতুন দিল্লীৰ দৰে ঠাইৰ সৈতে তুলনা কৰিব নোৱাৰি 2011 চনত চহৰখনৰ জনসংখ্যা প্ৰায় 6.8 নিযুত বুলি কোৱা হৈছিল আৰু এতিয়া এই সংখ্যা যথেষ্ট বৃদ্ধিও পাইছে Number 5ত আছে চেন্নাই হৈছে ভাৰতৰ আন এক সুন্দৰ সমৃদ্ধ স্থান আৰু ই তামিলনাডুৰ ৰাজধানী হয় চহৰখনে দেশৰ সকলো চহৰৰ ভিতৰত সৰ্বাধিক সংখ্যক বিদেশী লাভ কৰিছে এক সমৃদ্ধ স্থান হোৱাৰ উপৰিও চহৰখনত বহুতো মহান শিক্ষানুষ্ঠানো আছে Number 4ত আছে বেংগলোৰ যিসকল যথেষ্ট ফুটবল চাই তেওঁলোকৰ বাবে বেংগলোৰ এটা ফুটবল ক্লাবৰ নাম বুলিও জনা যাব পাৰে কিন্তু ই কেৱল এটা ফুটবল ক্লাব নহয় ফুটবল ক্লাব হোৱাৰ উপৰিও বেংগলোৰ হৈছে ভাৰতৰ এখন চহৰৰ নাম আৰু কেৱল কোনো চহৰেই নহয় ই এক অতি ধনী আৰু জনবহুল চহৰ বুলিও কোৱা হয় Number 3ত আছে কলকাতা হৈছে ভাৰতৰ আন এখন সমৃদ্ধ চহৰ যদিও ই বিদেশীসকলৰ মাজত সুপৰিচিত এই ঠাইখন ভাৰতৰ আটাইতকৈ জনবহুল চহৰসমূহৰ ভিতৰত এটা হিচাপেও স্থান লাভ কৰিছে কলকাতা যি 10খন বিভিন্ন চহৰৰ ভগ্নী চহৰ হয় প্ৰায় কলকাতাৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় Number 2ত আছে নিউ দিল্লী Number 2ত থকা ঠাইখনৰ নাম হৈছে নিউ দিল্লী আপোনালোকে সকলোৱে নতুন দিল্লীৰ বিষয়ে হয়তো জানে ভাৰতৰ আটাইতকৈ ধনী স্থানবোৰৰ বিষয়ে কওঁতে এনে এখন চহৰ আপুনি উপেক্ষা কৰিব নোৱাৰে যি স্পষ্টভাৱে প্ৰথম ধনী নহয় কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ সম্পদক অমূল্যায়ন কৰিব পাৰি Number 1ত আছে মুম্বাই সমগ্ৰ ভাৰতৰ আটাইতকৈ ধনী স্থান হিচাপে বিবেচিত কৰা হৈছে আৰু আজিৰ লিষ্টত এইখিনি আছিলে এইখিনি আপোনালোকে চাই কেনেকুৱা পালে এই লিষ্টটো আপোনালোকে যদি চাব বিচাৰে আপোনালোকে গুগলত সাৰ্চ কৰিলে আপোনালোকে পাই যাব আৰু আপোনালোকৰ মতে কোনখন স্থান এক নম্বৰত আহিব লাগিছিল আপোনালোকে জনাব নাপাহৰিব আজিলৈ ইমানে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছো তেতিয়ালে বাই